কুৱেশ্যন আহিছে তোমাৰ কিবা মনত আছে নেকি জিকেৰ যেনে ভাৰতৰ মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন জয়মতী কোন চনত জয়মতী কোনে পৰিচালনা কৰিছিলে হালধীয়া চৰাই বাওদান খাই কিতাপখন এতিয়া মই আছোঁ অসম জাতীয় বিদ্যালয় যিটো নুনমাটিত আছে তাত অসমৰ যিটো অসম আৰক্ষী পৰীক্ষাৰ কাৰণে কম্বাইন যিটো ৰিটেন এক্সাম হৈছিলে APR গাৰ্ডছমেন AB UB সকলোৰে তো ইয়াত যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে তো তেওঁলোকৰ অকণমান ৰিভিউ দেখুৱাম আপোনালোকক তো মোৰ লগত আছে এয়া কি নাম তোমাৰ অভিজিত মিলি তো অভিজিত মিলি তোমাৰ পৰীক্ষা কেনেকুৱা হ'ল মোৰ ভালেই হৈছে বহুতে ভাল হৈছে তুমি মোক কিমানটা এটেম্প কৰিছা ইমান মই 100টা এটেম্প কৰিছোঁ 100টা এটেম্প কৰিছা নিগেটিভ মাৰ্কিং আছিল নেকি নিগেটিভ মাৰ্কিং নাই বাকী তোমাৰ কুৱেশ্যন টাইপ কেনেকুৱা পাইছা তুমি ইজি নৰ্মেল হাৰ্ড কুৱেশ্যন ভেৰি ইজি বুলিয়ে ক'ব লাগিব ভেৰি ইজি মানে জিকে কেনেকুৱা আহিছে তোমাৰ কি তোমাৰ কিবা মনত আছে নেকি জিকেৰ যেনে ভাৰতৰ মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন জয়মতী কোন চনত জয়মতী কোনে পৰিচালনা কৰিছিলে হালধীয়া চৰাই বাওদান খাই কিতাপখন কোনে লিখিছিলে বহুত ইজি কুৱেশ্যনে আহিছে আৰু আমাৰ অসমৰ বিষয়ে এনে ধৰি লওক ব্ৰিজ বা ধৰি লওক ব্ৰহ্মপুত্ৰৰ বিষয়ে বা পাহাৰৰ বিষয়ে এনেকুৱা কিবা অসমৰ জিকে আহিছে নেকি আহিছে কলীয়া ভোমোৰা দলংখন কোনখন ঠাই সংযোগ কৰিছে কোনখন ঠাই কোনখন জিলা মানে সংযোগ কৰিছে আৰু মেথছটো তোমাৰ আৰু মেথছটো বহুত ইজি কুৱেশ্যন আহিছে মানে পাৰ্চেণ্টেজ বুলিও বেছিকৈ আহিছে তাৰপিছত ৰেচিঅ' গড় উলিওৱা আহিছে নেকি গড় উলিওৱা এটা আহিছে গড় আহিছে আৰু বাকী তোমাৰ পাৰ্চেণ্টেজৰ যিটো সৰল সুত চিম্পল ইণ্টাৰেষ্টৰ এটা আহিছে আৰু তোমাৰ ৰিজনিঙৰ এটা চেপ্টাৰ থাকে নহয় ৰিজনিঙৰো বহুত ইজি আহিছে এটা কুৱেশ্যন দিছে যে এটা এলফাবেট দিছে কডিং ডিকডিং উল্টা কৰিব লাগে কডিং ডিকডিং তাৰপিছত কডিং ডিকডিং এটা আহিছে সেইটো জাষ্ট দেন এটা এলফাবেটৰ মানে ইজি আৰু যিমানটা কুৱেশ্যন আহিছে তোমাৰ মতে ইজি হৈছে বাকী তোমাৰ আৰু কুৱেশ্যন কেইটা পেটাৰ্ণত আহিছে তোমাৰ গ্ৰামাৰ আহিছে নাই অসমীয়া গ্ৰামাৰ বা ইংৰাজী গ্ৰামাৰ কি গ্ৰামাৰ আহিছে আছামিজ গ্ৰামাৰ অহা নাই ইংলিছ গ্ৰামাৰ আহিছে গ্ৰামাৰত হেৰি খালি টাইপ পুৰ কৰা আহিছে মানে আৰ্টিকল আহিছে চাইননিম এণ্টনিমছ এটা আহিছে অপজিট ৱৰ্ড বুলি আহিছে মুঠতে ইজি আহিছে আৰু বহুত ঠিক আছে তুমি 100 এটেম্প কৰিছা মানে আৰক্ষী ঠিক আছে শুভেচ্ছা থাকিল তোমাক তুমি এক্সাম যে আহিলা নেকি এক্সাম দিলোঁ আচ্ছা তোমাৰ কোনটো বিভাগত এনে কেইটা বিভাগত পাইছা তুমি এক্সামত মই এবিট পাইছ বাকী এইটোতো কম্বাইন ৰিটাৰ্ণ হয় না কুৱেশ্যন লেভেল তোমাৰ কেনেকুৱা আহিছে কুৱেশ্যন লেভেল বহুত বেয়া টান অহা নাই সহজে আহিছে নেকি তোমাৰ শুদ্ধ এটেম্প কিমানমান কৰিছা শুদ্ধ মই 25 মান কৰিছোঁ বাকী 100 লগাই আহিছে আৰু যি গতিকে নিগেটিভ মাৰ্কিং নাই না আৰু তোমাৰ কুৱেশ্যনৰ কিবা মনত আছে নেকি মানে কি আছিলে আমাৰ উমানন্দ মন্দিৰৰ কোন মানে হেৰিৰ ভগৱানৰ নামত কৰা হয় সেনেকুৱা আহিছে মানে জিকে ইজি আহিছে বাকী ৰিজনিং কিবা মনত আছে নেকি ইজি আহিছে এতিয়া মই ৰিজনিং কেনেকৈ ক'ব নোৱাৰিম কডিং ডিকডিং আহিছে নে নাই কডিং ডিকডিং আহিছে ঠিক আছে তোমাৰ মানে চাকৰিটো হওক বুলি আশা ৰাখিল আৰু চাকৰিটো মানে ইণ্টাৰভিউটো 3বাৰ দিলোঁ এইটোত চাকৰিটো হোৱা নাই এবাৰ কি হয় নাজানো হয় নেকি পাম বুলি আশা থাকিল ঠিক আছে ভালে হৈছে তোমাৰ পৰীক্ষাৰ লেভেলটো কেনেকুৱা লাগিছে ইজি লাগিছে নাই নৰ্মেল নাই হাৰ্ড কিছুমান কুৱেশ্যনত কনফিউজ হৈছোঁ মানে কিছুমান ইজি আহিছে আৰু কিছুমান কনফিউজ লগা কুৱেশ্যন আহিছে তোমাৰ কিবা কুৱেশ্যনৰ মনত আছে নেকি মোৰ এটা কুৱেশ্যন মনত আছিলে মানে মই উমানন্দ মন্দিৰ আজিলৈকে যোৱা নাই মানে সেইটো কি মন্দিৰ আছে মানে কোনটো ভগৱানৰ মন্দিৰ হয় উমানন্দ মন্দিৰটো কোনটো ভগৱানৰ মন্দিৰ হয় এনেকুৱা আহিছে বাকী ৰিজনিং কেনেকুৱা আহিছে তোমাৰ মতে ৰিজনিং বহুত ইজি আহিছে আৰু গ্ৰামাৰ অসমীয়া গ্ৰামাৰ ইংৰাজী গ্ৰামাৰ কিবা আহিছে নেকি ইংলিছত আহিছে গ্ৰামাৰ বাকী গ্ৰামাৰত কিবা তোমাৰ মনত আছে নেকি মাজে মাজে টান আহিছে মানে বিপৰীত শব্দ দিছেনে নাই গ্ৰামাৰত দিছে প্ৰতিশব্দ দিছে আৰু বাকী তোমাৰ যিটো আৰু ৰিজনিঙৰ মেথছ দিছে মেথছ কেনেকুৱা আহিছে সৰল সুত মিশ্ৰ সুত এনেকুৱা কিছুমান দিছে নে নাই সুতৰ বিষয়ে দিছে বাকী তোমাৰ কিমানটা এটেম্প কৰিছা মানে যি গতিকে মাইনাছ নাই আৰু নিগেটিভ মাৰ্কিং নাই তো গোটেই এটেম্প কৰিছা ঠিক আছে তোমাৰ শুভেচ্ছা থাকিল আৰক্ষী হোৱাৰ ঠিক আছে ধন্যবাদ